ইউপিপিএল দলৰ পৰা আমি সচেতন মহলে এটা বস্তু দেখিবলৈ পাইছো, আপোনালোকে সংখ্যালঘু এৰিয়াত ইমান নিৰ্বাচনী প্ৰচাৰ নকৰিছিল, তথাপি আপুনি উচ্চ ভোট পাই জয়যুক্ত কৰিছে। এইবাৰ আমি যি দেখি আছো সংখ্যালঘু এলেকাত আপোনাৰ যিটো মানে জনগণৰ সমাগম, এই সন্দৰ্ভত আপুনি কি ক'ব? এটা কথা স্পষ্ট, 2020 চনৰ বিটিচি নিৰ্বাচনত এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে পৰিৱৰ্তন আনিব। 15 বছৰ বিপিএফৰ যিটো শাসন ঠিকটোটা অভিজ্ঞতা পালে, গতিকে ৰাইজে বিচাৰিছে পৰিৱৰ্তন। ৰাইজে যিটো বিচাৰিব সেইটোৱেই হ'ব। বিগত 2015 চনত যিটো নিৰ্বাচন আছিলে, সেই সময়ৰ পৰিৱেশটো বেলেগ আছিলে। তথাপিও ৰাইজে কাজলগাঁও সমষ্টিৰ পৰা মোক শিকাই দিছিলে, আৰু এইবাৰ পৰিৱেশটো অলপ বেলেগ। এইবাৰ কাজলগাঁও সমষ্টিৰ আমি সকলো জাতি জনগোষ্ঠী সঁহাৰি পাইছোঁ, আৰু সকলোৱে এটাই কথা যে এইবাৰ পৰিৱৰ্তন স্বাৰ্থত আমি ভোট দিম। ভাল চৰকাৰ ইয়াত প্ৰতিষ্ঠা কৰিব লাগিব। সকলো সমমৰ্যাদাৰে সমন্বয় কৰিব পৰাকৈ এটা চৰকাৰ আমাক লাগে, স্থায়ী শান্তি আমাক লাগে, সম উন্নয়নৰ কাৰণে কাম কৰিব পৰাকৈ এটা ভাল চৰকাৰ লাগে। এইটো বিচাৰি পেলাই ৰাইজে স্ফূৰ্তভাৱে ওলাই আহিছে। আজিও আমাৰ ছাত্ৰীপুৰ গাঁৱৰ সকলো ৰাইজে আমাৰ ফিৰোজা খাতুন ডাঙৰীয়ানী আৰু আমাৰ শুকুৰ আলী ডাঙৰীয়াৰ নেতৃত্বত আজি 250তকৈ বেছি তেওঁলোকৰ সদস্যসকলে আমাৰ দলত যোগদান কৰিলে, আৰু সেইটোৱে এটা নমুনা যে ৰাইজে পৰিৱৰ্তন বিচাৰিছে, আৰু এইবাৰ ইউপিপিএল চৰকাৰ গঠন কৰিব, সেইটো কথা। সচেতন মহলে আৰু এটা কথা উত্থাপন কৰিছে, 5 বছৰত আপুনি এই 15 নং লোকসভা সমষ্টিত কোনো ধৰণৰ উন্নতি কৰা নাই, এই সন্দৰ্ভত কি ক'ব? না, মই MCLA আছিলোঁ, সেইটো সঁচা কথা, কিন্তু আমি বিৰোধী পক্ষত থাকি পেলাই কাম কৰিব লগা হৈছিল। চৰকাৰ বিপিএফৰে আছিলে, উন্নয়নৰ দায়িত্ব চৰকাৰৰ দায়িত্ব। আৰু এটা কথা স্পষ্টকৈ আমি ক'ব বিচাৰিছোঁ, বিগত 5টা বছৰত যি সদস্যসকলে যিবিলাক MCLA বিৰোধী পক্ষত বহিছিলে, ভাল এটা পৰিৱেশ আমি পাম, সুবিধা আমি পাম, সেই কথাখিনি ৰাইজেই জানে। গতিকে এইবাৰ ৰাইজে আমাক সহযোগ কৰিব। বিপিএফ, কংগ্ৰেছ, ইউডিএফ লগতে জিএছপি শক্তিশালী প্ৰাৰ্থী 15 নং কাজলগাঁও সমষ্টিত প্ৰক্ষেপ কৰিছে। আপোনাৰ মনোভাৱ হয় না যে এইবাৰ আপুনি 100% নিশ্চিত বুলি? মোৰ মতে নিশ্চিত, আৰু ৰাইজৰ যিটো সঁহাৰি, ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই মই ক'বলৈ ধৰিছোঁ। সচেতন মহলে আৰু এটা কথা উত্থাপন কৰিছে, এইবাৰ বিটিচিত কোনেও অকলে চৰকাৰ গঠন কৰিব নোৱাৰে। যদি প্ৰয়োজন সাপেক্ষে আপোনালোকক যদি বিপিএফ হওক বা কংগ্ৰেছ, ইউডিএফ হওক বা জিএছপিৰ লগত যদি মিত্ৰতা কৰিব লাগে, এই সন্দৰ্ভত কি ক'ব আপুনি? নাম্বাৰ 1 কথাটো হ'ল, আমি ইউপিপিএল দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই আমি অকলে চৰকাৰ গঠন কৰিম। ঠিক আছে, ঠিক আছে। দিয়া হোৱা নাই, CDC কাম কৰিবলৈ আমাক দিয়া হোৱা নাই, GLCC কাম কৰিবলৈ আমাক দিয়া হোৱা নাই। তেওঁলোকে VCDC লোৱা আমাৰ আপত্তি নাছিল, কিন্তু VCDCৰ যি দুৰ্নীতি কৰিলে, জব কাৰ্ডৰ দুৰ্নীতি, বিধৱা পেঞ্চন দিব নোৱাৰিলে, বৃদ্ধ পেঞ্চন দিব নোৱাৰিলে, VCDC পৰ্যায়ত যিখিনি ৰাইজৰ আঁচনি আছিলে, সেই আঁচনিবিলাক ভালদৰে তেওঁলোকে দিব পৰা নাই। সেইটো দগ মোক জাপি দিলে নহ'ব, কিন্তু আমি তেওঁলোকৰ প্ৰতাৰণা, তেওঁলোকৰ দুৰ্নীতি বিৰুদ্ধে মাত মাতি আহিছোঁ, আৰু বিগত 5টা বছৰত আমি 1.5 কোটি টকা ৰাস্তা কেলেংকাৰী আমি ধৰিছোঁ, জেলত পঠিয়াইছোঁ, আৰু ঠিক তেনেকৈ জব কাৰ্ডৰ যিটো অনিয়মতা আছে, সেই নিয়মত আনিবৰ কাৰণে আমি কাম কৰি আছোঁ, আৰু ৰাইজে এই কথাখিনি ভালদৰে জানে। সেইকাৰণে ৰাইজে এইবাৰ